নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নিৰ্মালী ছেকেণ্ড ব্লকলৈ আপোনালোকক আদৰিছোঁ। মই কেইটামান বইল পিঠা বনাব ওলাইছোঁ। সেয়ে ভাবিলোঁ ৰেচিপিটো শ্বেয়াৰ কৰি দিওঁ। পিঠাগুড়িখিনি এনেদৰে গৰম পানীৰে আগতে আটাৰ নিচিনা মাৰি লৈছোঁ। তাৰপিছত এনেকৈ চেপ দিছোঁ। মই লাড্ডুৰ নিচিনাও দিব পাৰে। মই চেপেটা কৰি দিছোঁ। চেপেটা কৰি দিলে ভালদৰে বইল হৈ যায়। ইয়াত ইচ্ছা কৰিলে ভজা নাৰিকলো দিব পাৰে। মই দিয়া নাই। মই চেনি আৰু নিমখ অকণমান দি গৰম পানীৰে মাৰি লৈছোঁ পিঠাগুড়িখিনি। আৰু এনেদৰে এটা এটাকৈ পিঠাবোৰ বনাই আছোঁ। বইল পিঠাটো খাই খুব ভাল লাগে। বনাই খাই চাবচোন এবাৰ। সহজতে বনাবও পাৰি, কম সময়ৰ ভিতৰত হৈ যায়। মই কুকাৰত বনাম। মোৰ এইখিনি হ'লেই, বেছি নাই আৰু। গুড়াটো ইচ্ছা কৰিলে অকণমান গৰম কৰিও ল'ব পাৰে। মই কিন্তু লোৱা নাই, কেঁচা গুড়াই দিছোঁ। পানীটো গৰম পানী লৈছোঁ। এনেদৰে দীঘল দীঘলকৈ চেপ দি লৈছোঁ। চাওক, দেখিবলৈও ধুনীয়া লাগে, খায়ো ভাল লাগে। মোৰ এইখিনি হ'ল, বহুত বেছি বনোৱা নাই। আৰু 3টামান হ'ব চাগে। মই কুকাৰত পানী গৰম হ'বলৈ দিছিলোঁ। এয়া পানী উতলি আছে। এই গৰম পানী এতিয়া মই ৰিফাইন দুটোপ পেলাই দিলোঁ। ৰিফাইনটো দিলে পিঠাটো ভাল হয়, মানে আঠা নালাগে, ধুনীয়াকৈ এৰি আহে পিঠাটো। পানীটো খুব সুন্দৰকৈ উতলিব দিব। পানীটো উতলিব নিদিলে পিঠাবোৰ কিন্তু লগ হৈ যাব। একেবাৰে গৰম পানীত এনেদৰে পিঠাকেইটা পেলাই দিলোঁ। পূৰা ফুল ষ্টিমত লৈছিলোঁ। এতিয়া ইয়াত ঢাকনিখন লগাই দিম। এটা হুইচেল দিলে হৈ যায়, দুটাও দিব পাৰে, কিন্তু বেছি টাইম নালাগে। এটা হুইচেলতে সুন্দৰকৈ সিজি যায়। মোৰ হুইচেল আহিলে এয়া চাওক, পিঠাকেইটা এনেকুৱা হৈছে। ভিডিঅ'টি চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনালোঁ। এনেদৰে সহায় সহযোগিতা আগবঢ়াব আৰু এবাৰ পিঠাটো বনাই খাই চাবচোন। ভাল লাগিলে লাইক এটা কৰি দিব। ইয়াৰ পিঠাকেইটা দেখিবলৈ বহুত ধুনীয়া হয়।